हेलो नमस्ते वेलकम बैक टू माय यूट्यूब चैनल पुनराय मोर चैनल अपना सकलोके स्वागतम जनाइছো आशा करो आपनाला সকলে ভালো কুশলে আছে তো বহুত দিন মুৰত ভিডিও বনাই আছো আজি যাব ওলাইছো মই ৰংমা গিটেল এখন নৰ্থ গাৰো হিলছৰ খাৰকুটা অঞ্চলৰ এখন পাৰ্ক হয় এই পাৰ্কখনত গৈ আছো এতিয়া মই এইফালে এজন আছে বাবুদা এইফালে নতুন দা মানুহ এক লগত আজি যাম ৰসনাথ দা আৰু এইফালে ৰূপম আমি চাৰিজনে যাব ওলালো ওচৰতে হয় দৰংগিৰিৰ পৰা 12-13 কিলোমিটাৰ হয় বেছি নহয় আপোনালোকে যাব পাৰে কেতিয়াবা ৰাস্তাও ভাল তো এতিয়া গৈ আছো মই বহুত দিন অলমোষ্ট 1 বছৰ হ'ল 1 বছৰ পিছত গৈ আছো মই তাত চাই থাকিব ভিডিওটো অলপ পিছত লগ পাই আছো যাম থাকে কেনেকা লাগি আছে কেনেকা বঢ়িয়া না একদম মাইন্ড ফ্ৰেছ হৈছে আই না কেনেকা পেং বঢ়িয়া না হা বেয়া নালাগে যিমান আহিলেও না যিমানবাৰ আহিলেও মানে ভালে লাগি থাকে না সিমানবাৰ আহিব মন যায় তো ইয়াতে দোকান চোকান আছে চাব পাৰে আপোনালোকে ভাতো ভাই সেই তলত ভাত পোৱা হোটেল আছে আহি কেনে টেনশ্যন নাই এইবিলাকত খোৱা লোৱা চব বস্তু পাই যাব মানে যি লাগে আৰু আমি ফাইনেলি এতিয়া সোমাই গৈ আছো তো ভিতৰত গৈ আছো আমি এয়া ৰংমা গিটেলৰ পাৰ্কৰ ভিতৰত এয়া পাৰ্কখন এইফালে আছে বহুত ধুনীয়া ৱে টু পিকনিক স্পট বনাইছে তাৰ মানে তাতে কেমেৰাত অহা নাই এতিয়া তাক মেঘালয়তে অসমীয়া দি লিখি দিছে কাৰণ একদম মেঘালয় অসমৰ বৰ্ডাৰ মানে হয় অসম মেঘালয় সেইকাৰণে অসমীয়া ইয়াতে আমাৰ দুখন বাইকৰ 60 টকা ল'ল 30 টকা কৰি লৈছে পাৰ্কিঙৰ কাৰণে মানে পাৰ্কিং কৰি আমি বাহিৰতো পাৰ্ক কৰিছোঁ কিন্তু তথাপি পইচা লৈছে বাহিৰতো তো 30 টকা কৰি দিলোঁ এতিয়া গৈ আছোঁ এইখন পাহাৰত মানে এইফালে এই যোনটো শিল এটা আছে প্ৰকাণ্ড সেই যোৱা আগৰ ভিডিঅ'টো দেখা পাব বা চবেই জানে ৰংমা গিটেল বুলি ক'লে তাতে এটা ডাঙৰ শিল আছে শিলটোৰ সেইফালে আছোঁ পাহাৰত তো এই আছা সেইটো শিলটো এই পাৰ্ক বাহ কি ধুনীয়া লাগছে চাওঁ বহুত ধুনীয়া এইটো পাৰ্ক হয় সেইটো শিল হয় সেইটো শিলটোৱে মানে মেইন আৰু ৰংমা গিটেলৰ মানে এখন এখন সৰু পাৰ্কৰ দৰে বনাইছে বাচ্চাবিলাক খেলাৰ কাৰণে তো মই উঠি দিলোঁ কি হ'ল যাবই নোখোজে দেখোন নাহে স্লিপ নকৰে এইটো ভিডিও ভাল লাগলে লাইক কৰি দিব আৰু চেনেল সাবস্ক্রাইব কৰিব নাপাহৰিব তো ৰসনাথ দা আৰু মোৰ মানে আমাৰ দুজনৰ ওয়েট চেক কৰিম এই যে ৰসনাথ দা আছে একফালে বহি আছে আৰু পুৰা 60 আছে বোলে তো কিমান আছে নাজানো জানা যাব গম পোৱা যাব মই বেছি না ৰসনাথ দা বেছি ওজন আছে তো মই ইফালে বহিম তাৰপিছত চেক কৰিম দুজনে আমি ওয়েট চাই থাকো তো বাইকত উঠাৰ দৰে দেখোন হ'ল দে ৰসনাথ দা কেনেকে গম পাম চিধা করলে এইবাৰ হৈ আছে কম্পিটিশন ৰসনাথ দা ভাৰ্চেছ আমাৰ বাবুদা জং দুইজনৰ মাজত এতিয়া ওজন জুখিব কোনে বেছি আছে চাম এই ৰসনাথ দা জিকিল আপুনি বেছি আছে এইবাৰ 2 ভাৰ্চেছ 1 চাও এটাৰ ওজন 1 2 3 গো নাজানে কি বেছি আছে 2 3 গো ওই কি হার মানলি নেকি 4 5 6 7 8 9 ৰসনাথ দা ৰেফাৰী আছে জাজ বা মাৰিছে কিমান বা হল মই গণনা নাই ৰসনাথ দা
বাপুলাপত দেখোন আমাৰ জিকি আছে আগত যাই আছে জং মজা মজা 2 দে 2 বাৰ ৰচনাত দা 3 4 5 বাৰ পারবো না এই 5 ইটা মৰো নহয় 7 আমি চিলড্ৰেন্স পাৰ্কত মানে যিখিনি চিলড্ৰেন্সৰ পাৰ্ক আছিল সেইখিনি মানে যি খেলনা ঝুলনি আৰু কিবা আছিল স্লিপ এইটো তাতে খেলি কেনে আমি এতিয়া গৈ আছো এইফালে এইটো পাহাৰত যাৰ হিল আছে ডাঙৰ ৰংমা গিটেলৰ তাতে গৈ আছো আমি মজা ইহঁতে আগে আগে মই পিছে পিছে আৰু চাওক না কি গ্ৰীণ 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 মানে ইমান ধুনীয়া লাগি আছে চাওক মজা লাগি আছে মানে ইমান ধুনীয়া ঠাই তো চাওক এইটো পুখুৰীটো আছে বটিং কৰে ইয়াতে এইবিলাক বট আছে থোৱা এইবিলাক বট কি কৰা মুখ ভিজা কৰি যাবি পৰি যাবি ঘৰিয়াল আছে কিন্তু তাতে দেখা পোৱা নাই সেইটা এটা ঘৰিয়াল হৈ আছে ঘৰিয়াল আছে ঘৰিয়াল আছে পেং ঘৰিয়াল খাবি খাই দিবি কেনেকৈ খাবি বাঁহৰ গাজাৰ লগত না বাঁহৰ গাজাৰ লগত না মেষ্টা টেঙাৰ লগত হেই মজা পুখুৰী না ইমান ধুনীয়া চাওক সৰু সুৰংগ আছে মই আপোনালোকক দেখাই আছো সোমাই কেনে এয়া চাওক আন্ধাৰ 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 বাপৰে পুৰা ঐ গৈছিলোঁ পুৰা আন্ধাৰ ইফালে ওলাই আহিলোঁ এনে দেখাত নম্বৰটো দেখা যায় 314টা চিৰি আছে অনলি কিন্তু উঠি থাকোঁতে গম পাই আছোঁ কিমান কষ্ট হৈ আছে চিৰিকেইটা সৰু সৰু তথাপি বহুতখিনি কষ্ট হৈ আছে ভাগৰ আছে না একদম ভাগৰ লগা নাই গৰমত একদম ভাগৰ লাগে সৰু সৰু চিৰি তথাপি মানে অৱস্থা টাইট হৈ যায় কি ক'ম আৰু এইটো চাৰ্টটো আপোনালোকে দেখি কেনে কিবা মনত পৰিছে না আপোনালোকৰ কিবা এটা মনত পৰিব লাগে MSK চাৰ্ট হয় MSK যাওঁতে মোক দি গৈছিল যেতিয়া মুম্বাই গৈছে গুচি অসমৰ পৰা লগ ধৰি আহিছিলোঁ তাৰপিছত মোক দি গৈছিল বঢ়িয়া উঠছে চেণ্ডেল খুলি যায় হয় পাৰিম মই আৰু বেছি ভালকৈ পাৰিম এই চাক ইমান ডেঞ্জাৰ মই মানুহ চাকি মজাছে উঠলোঁ মই ইজিত কিন্তু চেণ্ডেলটো লুজ হয় সেইটোৰ কাৰণে মানে অলপ দিগদাৰ চাওক কি ধুনীয়া আমি সেইখন পাহাৰৰ পৰা আহিলোঁ চাওক আপুনি জুম সেয়া চাওক তাতে খেলি কেনে আহিছোঁ ইমান ধুনীয়া এইহে মেঘালয় দিছ ইজ মেঘালয় দিছ ইজ মেঘালয় কৈ দিব ৰংমা গিটেল শব্দৰ অৰ্থ কি ৰংমা ৰংমা গিটেল ৰংমা মানে পাথৰৰ মাক গিটেল মানে হ'ল প্ৰভু পাথৰৰ মাক মানে প্ৰভু হয় গিটেল মানে হ'ল প্ৰভু গিটেল মানে প্ৰভু ৰংমা মানে শিলৰ মাক বা পাথৰৰ মাক ইয়াতে সংসাৰ বিলাকে মানে ইয়াত দেৱতা পূজা কৰিছিল আৰু ইয়াতে সাংসাৰিক আছিল গাৰোবিলাক তেতিয়া এই সময়ত দেৱতা পূজা কৰিছিল পাথৰৰ মাক প্ৰভু পাথৰ মা বুলি নকয় আৰু আচ্ছা ইয়াতে না পাথৰৰ মা হয় ৰংমা গিটেল মানে প্ৰভু ঈশ্বৰ ভগৱান বুলি তো চাওক গাৰো হিষ্ট্ৰী গাৰোবিলাক মানে আগতে মানে সাংসাৰিক যেতিয়া আছিল তেতিয়া প্ৰকৃতি পূজক আছিল তেতিয়া সেই ৰংমা গিটেল বুলি কয় না এনে ৰংমা মানে শিল বুলি ভাবিছে শিলে হয় ৰং মানে ৰং নহয় ৰং মানে শিল আৰু মা মানে মায় আৰু তো এইটো য'ত আছো আমি থিয় হয় এইটো এটাই হিল হয় ইমান ডাঙৰ হিল তাতে গোটেই পাৰ্কখনে আছে ক'ব গ'লে না পাথৰৰ মাক কাৰণ চবতকে ডাঙৰ মানে ইয়াত বৃহৎ একদম চাওক এইটো এটাই হিল হয় এটাই হিল ইমান ডাঙৰ চাওক তো আপোনালোকে চাব পাৰে এটা হিল হয় ইমান ডাঙৰ মানে এইটো সেইকাৰণে পাথৰৰ মাক বুলি মানে সিহঁতে মানে আগতে মানে কি আছিল আৰু জনগণত বিশ্বাস তেওঁলোকৰ গাৰো সমাজত কাৰণ এইখন মেঘালয় হয় আৰু ইয়াতে গাৰো
কোনোবা মানে যদি প্ৰথমবাৰ আহি ইয়াতে মানে একদম পাগল হৈ যাব প্ৰথমবাৰ বুলি নাহে নহয় যেইবাৰে আহোঁ মানে ইয়াতে সেইবাৰে মানে একদম মন মানে কিবা লাগি যায় মানে বহুতেই ভাল লাগে কি হৈ যায় তো চাই থাকক ভিডিঅ'বিলাক চাই থাকিব লাইক কৰিব ছাপোৰ্ট কৰি যাব আৰু আমি এতিয়া যাম আৰু লাহে লাহে না কমেণ্ট কৰিব যদি ভাল লাগিছে কমেণ্ট কৰি জনাব কিবা বেয়া লাগিলেও কৈ দিব জনাই দিব কমেণ্ট কৰি যদি কিবা ইমপ্ৰুভ কৰিব লাগে না কণ্টেক্ট কৰিব পাৰে হয় যদি কোনোবা যদি মানে ইয়াতে আহিব খোজে মানে দূৰৰ ব্যক্তি কোনোবা মানুহে তেনেহ'লে কণ্টেক্ট কৰিব পাৰে মোক মেইল কৰিব পাৰে তো মই নিশ্চয় ৰিপ্লাই কৰিম প্লিজ কণ্টেক্ট ৰাজা কিৰণ You don't see the things I see. I'll tell you things you won't believe. Above the skies overseas, I hear them all, those places calling me. আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিলে তো যিমান পাৰিলে আপোনালোকক দেখালোঁ ৰংমা গীতেল নিজেও আহিলোঁ বহুত দিন পিছত প্ৰায় এবছৰ হৈছে মানে এক মাহ কম এবছৰ যোৱা বছৰ আহিছিলোঁ তো বহুতেই ভাল লাগিল বহুত দিন যিমানবাৰ আহোঁ মানে সিমানবাৰে ভাল লাগে ইয়াত এবাৰো কেতিয়াও মানে বেয়া বৰ নালাগে ইমান ধুনীয়া ঠাই মানে তো যদি ভিডিঅ'টো ভাল লাগিলে তেনে লাইক কৰি দিব ছাবস্ক্ৰাইব কৰিব তো পুনৰ এটা নতুন ভিডিঅ'ত লগ পাম টিল দেন বাই বাই এণ্ড টেক কেয়াৰ বাই বাই দা বাই বাই নতুন ভিডিঅ'ত লগ পাম নতুন এটা মজা ভিডিঅ' আহিছে আমি এখন ঠাইৰ পৰা দেখাই থাকিব বাই বাই এতিয়া গৈ থাকিব গরমত অবস্থা নাই উফ কি গরম না দাম দিবা লাগবো তো এটা ফটো 10 টাকা ইমান মজা মজা ফটো উঠাই আছে এটা ফটো পার পিস নাকি পার পিক 10 টাকা বেশি নহয় নহলে 20 টাকা ললো নিজের মানুষ তো নিজের মানুষ বলি কম কম ধরিছে আর না চিনাকি মানুষ না বরফর পানি মানে ঠান্ডা বরফ হয়ে গেছে ভিতৰত খাই যাইছো আন্ধারে হল পুরা দে হ'ব দে পিছৰ এটা বেলেগ এটা ভিডিঅ' লগ পাম এনেকৈ মজা মজা